কবিতাৰ শিৰোনাম আপুনি পুৰুষ হয়। কথা ৰিচামণি আখতাৰা, আবৃত্তি পল্লিকা বৰা। আপুনি পুৰুষ হয়, নচলে আপোনাৰ ওপৰত কোনো নাৰীৰ অধিকাৰ। নিজৰ ইচ্ছাতেই কৰ্মবোৰত কেতিয়াবা জয় হয়, আকৌ কেতিয়াবা পৰাজয়। আপুনি পুৰুষ হয়, অদৰকাৰী কামবোৰৰ অজুহাত দেখুৱাই সন্ধিয়াৰ পিছতো আপুনি ৰাস্তাত থকা তিনিআলি চেণ্টাৰটোত বহি চিগাৰেট হোপে, কিন্তু কাহানিও নোৱাৰে সলাবলৈ আপোনাক। আপুনি পুৰুষ হয়, ৰাতি বহু দেৰিলৈকে ফেচবুক, হোৱাটছএপত ছোৱালীৰ লগত কথা পাতে। নিজৰ বিবাহিত জীৱনৰ কথাবোৰ মাথো আত্মগোপন কৰি। আপুনি পুৰুষ হয়, ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোনত কথা পাতি থাকিলেও কোনেও নুসুধে আপোনাক ক'ত ইমান ব্যস্ত বুলি। আপুনি পুৰুষ হয়, ৰাতিপুৱা বাইকখন লৈ ওলাই যায় গোটেই দিনটোৰ বাবে, কিন্তু কোনেও নুসুধে আপোনাক অকলে যায়নে কাৰোবাক লগত লৈ যায়। আপুনি পুৰুষ হয়, ঘৰত নিজৰ বিবাহিত পত্নী থাকিও সন্তানৰ দেউতাক হৈও ঘূৰি ফুৰে বিভিন্ন ছোৱালীৰ প্ৰেমৰ সোৱাদ ল'বলৈ, কিন্তু কোনো চিন নাথাকে আপোনাৰ গাত অথবা শিৰৰ সেন্দুৰৰ ৰং। আপুনি পুৰুষ হয়, নিজৰ তিৰোতা ঢুকুৱাৰ এমাহ নহওঁতেই আপুনি নতুনকৈ বিয়া পাতি লয়, কিন্তু বান্ধি নিদিয়ে সমাজে আপোনাক কোনো নিয়ম কানুনতা। আপুনি পুৰুষ হয়, কোনোবা প্ৰেমিকাৰ লগত প্ৰেমৰ খেল খেলি গোপনে তাইক অবৈধ সন্তানৰ মাতৃ বনায়। সমাজৰ আগত বুকু ফিন্দাই ঘূৰি ফুৰিছে আপুনি, কিন্তু দেখা নাযায় আপোনাৰ গাত কোনো কলংকৰ কালিমা। আপুনি পুৰুষ হয়, বিয়া পাতি অনা কইনাজনীৰ হাতত মেহেন্দিৰ গোন্ধ উঠি নাযাওঁতে তাইৰ ওপৰত অভিযোগ তোলে কিমান যে কথাবোৰৰ, কিন্তু আপুনি যেতিয়া মদ খাই নিশা তাইক হিংসৰ দৰে অত্যাচাৰ কৰে, মধুৰতমৰ সলনি তাইক নিৰ্যাতন কৰে, তেতিয়া তাই জানো আপোনাক প্ৰতিবাদ কৰিব পাৰে? মাথো নিশ্চুপ হৈ যায়। সকলো পুৰুষেই কিন্তু নকৰে তেনে। কাপুৰুষালী নাৰীৰ লঞ্চিত বঞ্চিত কৰি মনত নাপায় ধেমালি। আপুনি পুৰুষ হয় ঠিকেই, কিন্তু আপুনিও কোনোবা মমতাময়ী নাৰীৰ পুত্ৰ। আপুনি পুৰুষ হয় ঠিকেই, কিন্তু আপুনিও কোনোবা আদৰ্শৱান নাৰীৰ ভাতৃ।